ভৈৰৱীনালে আহিব মোৰ নিজৰ চিনেমা এখন মোৰ চিনেমাখন যদি বেয়া পায় ক'ব যে ভাল লগা নাই মই বেয়া নাপাওঁ তেতিয়া ভাল চিনেমা বনাব ট্ৰাই কৰিম নেক্সট সো সকলোকে খালি অসমীয়া চিনেমা চাবলৈ আহ্বান জনাইছোঁ সেইটোৱে মেইন কথা অসমীয়া চিনেমা জিন্দাবাদ চিনেমাখন হলত চাইছে তেওঁলোকে লাইভ ভিডিঅ' দিছে সেইটো নাপায় সেইটো বস্তু জানিব লাগে যে অসমীয়া চিনেমা এখন ইমান কষ্ট কৰি বনোৱাৰ পিছত ইমান প্ৰচাৰ কৰাৰ পিছত ৱাই সেইটো মূৰত অকণ কিবা এটা থাকিব লাগে ব্ৰেইনটো যে এইটো থাকিব লাগে এতিয়া মোক খং উঠিছে কিন্তু মই একেধৰণে থাকি ভাল পাওঁ আৰু মই নিজকে পানী বুলি কওঁ সদায় কওঁ যে আই এম ৱাটাৰ মই শ্বেপলেছ হয় মোক এই কাপটোত থ'লে মই কাপৰ চাইজ ল'ম প্লেটত থ'লে মই প্লেটৰ চাইজ ল'ম ইয়াত টেবুলত পেলাই দিলে মই টেবুলৰ চাইজ লৈ ল'ম আৰু মনটো আচলতে তেনেকুৱা হ'ব লাগে পানী নিচিনা হ'ব লাগে শ্বেপলেছ সেই মনটোৱে কেতিয়াবা মানুহৰ ওচৰত নিজৰ ইম্প্ৰেশ্যনটো বেয়া নকৰে নে জুবিন গাৰ্গ কৰে তাৰ এটা কথা আছে আকৌ পানী আকৌ হৈছে আটাইতকৈ ছফ্টেষ্ট আটাইতকৈ কোমল বস্তু হৈছে পানী কিন্তু পানী আকৌ পৃথিৱীৰ আটাইতকৈ টান বস্তুটো ভাঙি পেলায় যেতিয়া খং উঠে তাৰ চ' সেইটোৱে প্ৰব্লেম কৰে পানী দুটা কেৰেক্টাৰ আছে এটা একদম ছফ্ট এটা একদম মুখমুখি এইটো গোটেইখন চালেই হ'ল সি ধুনীয়াকৈ বৈ থাকে ঠাণ্ডা মুণ্ডা যেতিয়া গৰজি দিয়ে গোটেইখন চেক কৰি পেলাই ভিতরে বাকি যাব